নমস্কাৰ আজি আমাৰ এই হেৰিডত আজি প্ৰেছ মিট আমি এটা দিবলৈ ওলাইছোঁ। পোনপ্ৰথমে মই প্ৰেছ মিডিয়াৰ কৰ্মকৰ্তাসকলক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আজি এটা নতুনকৈ এটা প্ৰেছ মিট দিবলৈ ওলাইছোঁ যে বৰ্তমান সকলোৱে জানে যোৱা ২৭ এপ্ৰিল তাৰিখে আমাৰ যি বিটিএডি গভৰ্ণমেণ্ট এই বিটিএডি গভৰ্ণমেণ্টৰ যিটো শাসন ব্যৱস্থা উন্নত কৰি আৰু এইটো গভৰ্ণৰে ৰাজ্যপালে নিজৰ হাতলৈ শাসন ব্যৱস্থা লৈ গ'ল। তাৰপিছত আমাৰ বিটিএডি অঞ্চলৰ যিটো ব্যৱস্থা শাসন ব্যৱস্থা এই শাসন ব্যৱস্থাটো দেশ হোৱাৰ পিছত ইয়াত থকা বিভিন্ন জাতি জনগোষ্ঠী দল সংগঠনবিলাকে আমাৰ ৰাজ্যপাল মহোদয় জগদীশ মুখীক ৱেলকাম জনাইছে, শুভেচ্ছা জ্ঞাপন কৰিছে। ইয়াৰ জৰিয়তে পৰহি মই কৈছোঁ যে এই অঞ্চলৰ বিভিন্ন জাতি জনগোষ্ঠী জনসাধাৰণে এটা সাংবিধানিক মৰ্যাদা পোৱাৰ কাৰণে সক্ষম হৈছে। তো আজি আমি এটা কথাই ক'ব বিচাৰিছোঁ যে প্ৰাক্তন চিফ আগমা মহিলাৰ আৰু তেখেতৰ লগত থকা ইএমসকল কৰ্মীসকল আৰু তেখেতৰ সকলৰ লগত থকা নেতাসকলে আজি শাসনভাৰ হেৰুৱাই পেলাই যি এটা দুধুৰ অৱস্থা তেখেতসকলৰ সৃষ্টি হৈছে তাক লৈ পেলাই বিভিন্ন ধৰণৰ মাজত বিভিন্ন চৰ্চা হৈছে। তো আমি দেখিবলৈ পাইছোঁ বিভিন্ন প্ৰেছ মিডিয়াবিলাকৰ জৰিয়তে বা ছ'চিয়েল মিডিয়াৰ জৰিয়তে তেখেতসকলে জবৰদস্ত শাসন ব্যৱস্থাটো আমাক লাগে বুলি পেলাই তেওঁলোকৰ হাতত অৰ্পণ কৰিব লাগে বুলি পেলাই মানে ৰাজ্যপাল তেখেতক আহ্বান জনাইছে, দাবী জনাইছে। আমি গম পাইছোঁ ইতিমধ্যে তেখেতসকলে এই সন্দৰ্ভত বিভিন্ন আলাপ আলোচনাৰ জৰিয়তে ৰাজ্যপালৰ বিৰুদ্ধে ৰাজ্যপাল শাসনৰ বিৰুদ্ধে তেওঁলোকে আইনগত ব্যৱস্থাৰো মানে কাম হাতত লৈছে। তাৰোপৰি ইলেকশ্যনটো অতি সোনকালে অতি শীঘ্ৰে পাতিবৰ কাৰণে তেখেতসকলে ইলেকশ্যন কমিশ্যনৰ ওচৰত যোৱা বুলি আমি গম পাইছোঁ। তো আজি এই সন্দৰ্ভতে মই দুটামান কথা ক'ব বিচাৰিছোঁ যে আমাৰ মাননীয় সাংসদ ৰাজ্যসভাৰ সাংসদ তেখেত বিশ্বজিৎ দৈমাৰী আইনৰ কথা দোহাই দি পেলাই সংবিধানৰ কথা দোহাই দি পেলাই বিভিন্ন ধৰণৰ কথা আবুল তাবুল কথাৰে অযুক্তিকৰ কিছুমান কথাৰে যুক্তি দিব বিচাৰিছে। এই যুক্তিবিলাক য'ত অনৰ্থক হয়, তেখেতসকলে যিবিলাক কথা কৈছে সেই কথাখিনি সকলোৱে জানে যে এই সংবিধানৰ বিৰোধী কথাবিলাক বা সংবিধানৰ বিৰোধী কাম আজি ৰাজ্যপালে নিশ্চয় কৰা নাই। আমি গম পাইছোঁ চেণ্ট্ৰেল গভৰ্ণমেণ্টে মনিটৰিং কৰি পেলাই কাক কেনেকৈ ধৰণৰ শাসন ব্যৱস্থাটো ক'ত ৰাখিব লাগে সেই কথাটো তেওঁলোকে অলৰেডি ছাজেষ্ট কৰিছে আৰু সেই মতে আমাৰ ৰাজ্যপাল তেখেতে মানে শাসনভাৰটো নিজৰ হাতলৈ লৈ গৈছে। লৈ যোৱাৰ পিছত তেওঁলোকৰ যি ১৭ বছৰীয়া শাসন ব্যৱস্থা এই শাসন ব্যৱস্থা অন্ত কৰাৰ পিছত বিভিন্ন দুৰ্নীতি ভ্ৰষ্টাচাৰ আদিৰ জৰিয়তে তেখেতসকলে যি শাসন ব্যৱস্থা কৰিছিল তেওঁলোকৰ ভীতি লৰি গ'ল আৰু তেওঁলোকে নিজকে শংকিত হৈছে যে ইয়াৰ বিহিত ব্যৱস্থা যদি লয়, ৰাজ্যপালে যদি হাতত লয়, তেতিয়া নিশ্চয় তেওঁলোকে আইনগতভাৱে যথেষ্ট অসুবিধাৰ সন্মুখীন হ'ব আৰু তাৰ কাৰণে তেওঁলোকে জবৰদস্ত ৬ মাহ এক্সটেনশ্যন বিচাৰিবলৈ তেওঁলোকে আপিল কৰিছিলে। আজি ৰাজ্যপালৰ শাসনৰ বিৰুদ্ধে তেওঁলোকে আইনগত ব্যৱস্থা ল'ব বিচাৰিছে। ইয়াৰ উপৰি ইলেকশ্যনটো সোনকালে পাতিব দি আছে। তো আমি গভৰ্ণমেণ্টক আমি সমৰ্থন কৰিবই লাগিব। আজিৰ তাৰিখত সমগ্ৰ বিশ্বত কৰোণা ভাইৰাছৰ যিটো সন্ত্ৰাসৰ যিটো অৱস্থা সন্ত্ৰাসৰ সৃষ্টি কৰিছে, এই সন্ত্ৰাসৰ দিনত এটা ভয় লগা পৰিৱেশৰ দিনত আজি আমি মানৱীয়তাৰ কথাটো চিন্তা নকৰি পেলাই যদি কেৱল শাসনভাৰ ল'বৰ কাৰণে ইলেকশ্যন পাতিব বিচাৰিছোঁ, তো সেইটো আমাৰ কাৰণে দুৰ্ভাগ্যজনক। আজি ভাৰতবৰ্ষৰ যি এটা অৱস্থা হৈছে
অতি শোচনীয় অৱস্থা হয়তো হ'বগৈ এটা সময়ত যদি কমিউনিটি স্প্ৰেড যদি হ'ব লগা হয় কৰোনা ভাইৰাছটো আমাৰ ভাৰতবৰ্ষত তেতিয়া হয়তো লাখ লাখ কৰোৰ কৰোৰ মানুহ আমাৰ ভাৰতবৰ্ষৰ পৰা হেৰাই যাব তো আমি শংকিত হ'ব লাগিব যে আমাৰ এই বিটিআৰ অঞ্চলত কিবা কাৰণত যদি কৰোনা ভাইৰাছৰ সংক্ৰমণ যদি মানে সংক্ৰমিত হয় তেতিয়াহ'লে এটা কথাই আমি চিন্তা কৰিব লাগিব যে ইয়াত থকা আমাৰ এই বিটিআৰ অঞ্চলৰ যেহেতু আমি কনচিয়াছ নহয় মানুহবিলাক সাৱধান অৱলম্বন নকৰোঁ তো এই ক্ষেত্ৰত আমি যথেষ্ট ভুক্তভোগী হ'ব লাগিব তাৰ কাৰণে আমি ৰাজ্যৰ যিটো সিদ্ধান্ত বা ৰাজ্য চৰকাৰৰ হওক ভাৰত চৰকাৰৰ যিটো সিদ্ধান্ত আমি সেইটো সম্পূৰ্ণভাৱে সমৰ্থন কৰিব লাগিব আমি মানৱীয়তাৰ কথাটো চিন্তা কৰি পেলাই ইলেকশ্যনটো হ'ব ইলেকশ্যনটো যিকোনো মুহূৰ্তত যি এটা ভাল পৰিৱেশ পালে ইলেকশ্যনটো হ'ব তাক লৈ পেলাই আমি ইমান মূৰ ঘুমোৱাৰ কথা নাই আজি হাগ্ৰামায়ে তেখেতৰ 17 বছৰীয়া কাৰ্যকাল শেষ হোৱাৰ পিছত শাসনৰ যিটো বাঘজৰী হেৰুৱাই পেলাৰ পিছত নিজকে মানে ইনচিকিউৰ ফিল কৰিছে মানে নিৰাপত্তাহীনতাত ভুগিছে যাৰ ফলত তেওঁ যিকোনো প্ৰকাৰে এটা বেলেগ শাসন ব্যৱস্থা তেওঁৰ হাতত লাগে তো আজি এই কেৱল মাত্ৰ শাসনটো তেওঁ হোৱাটো মানে ল'বৰ কাৰণে কেৱল শাসন ব্যৱস্থাৰ ক্ষমতাটো ল'বৰ কাৰণে তেখেতে কৰোনা ভাইৰাছৰ দ্বাৰা মাৰাত্মক মানে এটা ৰোগক তেওঁ মানে কেয়াৰ কৰা নাই যিকোনো মুহূৰ্তত মানে চৰকাৰক অনুৰোধ কৰিছে ইলেকশ্যন কমিশ্যনক মানে অনুৰোধ কৰিছে বা আহ্বান জনাইছে যে ইলেকশ্যনটো পাতিব লাগে তো আমি ইয়াৰ কাৰণে আমি সাৱধান হ'ব লাগিব যে আজি ইমান সংকটত পৰিছে আজি অসম গভৰ্ণমেণ্টে হওক বা ভাৰত চৰকাৰে হওক আজি আমাৰ সমগ্ৰ ভাৰতবৰ্ষৰ অৰ্থনীতি অহা কাইলৈ কি হয় ঠিক নাই আমাৰ অসমৰ অৰ্থনীতি সম্পূৰ্ণভাৱে ধ্বংস হ'বলৈ গৈ আছে তো এই ক্ষেত্ৰত আমি বিভিন্ন ধৰণৰ কথাবিলাক আমি চিন্তা কৰিব লাগিব খালি ইলেকশ্যন পাতি পেলাই যদি আমাৰ গোটেই অসমখন যদি আমি ধ্বংস কৰি পেলাওঁ আমাৰ সমগ্ৰ জনসাধাৰণক যদি আমি ধ্বংস কৰি পেলাওঁ সেইটোতো কোনো মানে যুক্তিৰ কথা নহয় তো মই ইয়াৰ লগতে এটা ৰেফাৰেঞ্চত মই ক'ব বিচাৰিছোঁ যে সেইদিনাখন আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া সৰ্বানন্দ সোণোৱাল ছাৰে এটা বহুত ভাল কাম কৰিছে যে যিবিলাক অৰ্থনীতিবিদসকলক লৈ পেলাই যিটো আলোচনা হ'ল যে আমাৰ ভৱিষ্যত আমাৰ যিটো অসমৰ বা নৰ্থ ইষ্টৰ অৰ্থনৈতিক অৱস্থাটো ভৱিষ্যত কি হ'ব পাৰে তাক লৈ যিটো আলোচনা হৈ পেলাই যিবিলাক সিদ্ধান্ত তেওঁলোকে লৈছে ভৱিষ্যত পৰিকল্পনা কৰিছে তো তাৰ কাৰণে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ তেখেতসকলক মই আদৰণি জনাইছোঁ আমাৰ ফালৰ পৰা যে এনেকুৱা ধৰণৰ এটা ভাল ব্যৱস্থা আমি সকলোৱে সমৰ্থন কৰিব লাগিব আমি সকলোৱে সাৱধান হ'ব লাগিব কৰোনা ভাইৰাছৰ পৰা আমি কেনেকৈ নিজকে বাচাই ৰাখিব পাৰোঁ আমি সেই কথাটো আমি সকলোৱে চিনচিয়াৰ হ'ব লাগিব তো আজি লকডাউনটোৰ 3 তাৰিখৰ পিছত কি হয় আমি নাজানো হয়তো শিথিল হ'ব পাৰে বা তাতকৈ বেছি মানে বেছি বাঢ়ি যাব পাৰে বা আটাইতকৈ মানে কঠিন হ'ব পাৰে এইকাৰণে হ'ব পাৰে যে যোৱা কালি পৰহিৰ ভিতৰতে ইমান এটা মানে আমাৰ অসমৰ মানুহ যথেষ্ট সংক্ৰমিত হৈছে এইটোক লৈ আমি বহুত চিন্তিত হ'বলগীয়া এটা কথা তো এইকাৰণে মই ইলেকশ্যনৰ কথাটো আমাৰ ফালৰ পৰা এটাই কথাই ক'ব লাগিব স্পষ্টভাৱে গভৰ্ণমেণ্টে যিটো সিদ্ধান্ত লয় আমি সেইটো সিদ্ধান্ত আমি মানি লওঁ আজি হাগ্ৰামায়ে তেওঁৰ শাসন ব্যৱস্থাটো হেৰাই লোৱাৰ পিছত তেওঁ যদি ৰাইজে যদি তেওঁক আন্তৰিকতাৰে ভাল পাইছে তেওঁ যদি ৰাইজৰ কাৰণে কাম কৰিছে লাখ লাখ জনসাধাৰণ 32 লাখ জনসাধাৰণ বিটিআৰৰ মানুহৰ কাৰণে যদি তেওঁ কাম কৰিছে তেতিয়াহ'লে ৰাইজে তেওঁক গণতান্ত্ৰিকভাৱে শাসন ব্যৱস্থাটো দিব ইলেকশ্যন খেলিবৰ কাৰণে তেওঁলোকে ৰেডি হওক যেতিয়াই নাপাতক গভৰ্ণমেণ্টে ইলেকশ্যন কমিশ্যনে যেতিয়াই নাপাতক এই ইলেকশ্যনৰ কাৰণে তেওঁলোকে গণতান্ত্ৰিকভাৱে জিকিবৰ কাৰণে গণতান্ত্ৰিকভাৱে ফাইট কৰিবৰ কাৰণে তেওঁলোকে ৰেডি হওক সেইটোৱেই নকৰি পেলাই আজি কেৱল মাত্ৰ তেওঁলোকৰ নেতা কৰ্মীসকলক সন্তুষ্ট দিলাবৰ কাৰণে নোহোৱা কিছুমান যুক্তিক লৈ পেলাই তেওঁলোকে মানে এটা অপ্ৰীতিকৰ এটা পৰিস্থিতি সৃষ্টি কৰিব বিচাৰিছে আমাক বদনাম দিছে আজি তেখেতসকলে কৈছে আজি আপচুৰ কথা কৈছে ইউপিপিএলৰ কথা কৈছে আজি আমি ইউপিপিএলে হওক বা আপচুৱে হওক আমি ৰাজ্যপালক অনুৰোধ কৰিলেই তেওঁ ৰাজ্যপালে শাসনভাৰটো ল'ব নেকি আমাৰ কথাটো তেওঁ মানিব নেকি এটা আইনগত ব্যৱস্থা আছে সাংবিধানিক এটা ব্যৱস্থা আছে এই আইন আৰু সাংবিধানৰ ব্যৱস্থা অনুযায়ী তেওঁলোকে এই শাসন ব্যৱস্থাটো তেওঁৰ হাতলৈ লৈ গৈছে তাত আমাৰ ক'বলগীয়া একো নাই তাত আমাৰ কৰিবলগীয়া একো নাই আমি এইটো ৱেলকাম জনাব লাগিব যে ইয়াত এটা সুস্থ পৰিৱেশ গঢ়ি উঠক এটা সামাজিক মৰ্যাদা ৰাজনৈতিক মৰ্যাদা মানে
যেটো সাংবিধানিক মৰ্যাদা এই মৰ্যাদাটো সকলোৱে পাওঁ আমি সেই কথাটো আমি কামনা কৰিছো এই ব্যৱস্থাটো আমি সকলোৱে পাবৰ কাৰণে আমি ইচ্ছা কৰিছো তো সেই কাৰণে আজি ইলেকশ্যনটো কেতিয়া হয় কেতিয়া নহয় সেই কথাটো পিছলৈ ৰাখি দিছো বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াই যিখিনি কথা যুক্তি লৈ পেলাই ৰাইজৰ আগত বিভ্ৰান্তি কৰিব বিচাৰিছে তাক লৈ পেলাই আমি ৰাইজে ইমান মূলভূমৰ দৰকাৰ নাই আৰু শাসন ব্যৱস্থাটোক লৈকে ৰাজ্যপালৰ শাসন ব্যৱস্থাটোক লৈ পেলাই আমি ইমান মানে হাবাথুৰি পোৱাৰ কোনো যুক্তি নাই তো যিয়ে নহওক তেখেতে এটা কথা কৈছে আৰু তেখেতসকলৰ নেতাবিলাকে কৈছে যে ৰাজ্যপালৰ শাসন ব্যৱস্থাটো স্বেচ্ছাচাৰী শাসন বুলি ক'ব বিচাৰিছে স্বেচ্ছাচাৰী শাসন কেনেকৈ হ'ল ৰাজ্যপালে তেখেতৰ সাংবিধানিক অধিকাৰটো তেওঁ ইয়াতে লাগু কৰিছে লাগু কৰাৰ পিছত শাসন ব্যৱস্থাটো আৰম্ভ হোৱা নাই কেনেকৈ স্বেচ্ছাচাৰী শাসন ৰাজ্যপালক স্বেচ্ছাচাৰী বুলি কৈছে এটা অত্যন্ত দুৰ্ভাগ্যজনক আমাৰ কাৰণে আমি গভৰ্ণমেণ্টক সহায় কৰিব লাগে আজি ৰাজ্যপালে ইলেকশ্যন নোহোৱালৈকে তেওঁৰ হাতত শাসন ব্যৱস্থাটো লাগিছে যাতে এটা সুস্থিৰ পৰিৱেশ ইয়াতে সৃষ্টি হয় বিটিআৰ অঞ্চলত যাতে সুস্থিৰ পৰিৱেশ সৃষ্টি হয় ৰাইজে যাতে মই তেতিয়াই কৈছোঁ সাংবিধানিক মৰ্যাদাটো লাভ কৰে তাৰ কাৰণে আমি সকলোৱে সহায় কৰিব লাগিব এনে ক্ষেত্ৰত আমি ইউপিপিএ দলৰ ফালৰ পৰা আমি এটাই কথা ক'ব বিচাৰিছোঁ যে আমাৰ ফালৰ পৰা গভৰ্ণমেণ্টৰ যিবিলাক সিদ্ধান্ত সাংবিধানিক যিবিলাক সিদ্ধান্ত ৰাজনৈতিক যিবিলাক সিদ্ধান্ত আছে আমি সেইবিলাকক আমি ছাপোৰ্ট কৰি যাম তো কেৱল মাত্ৰ নিজৰ পাৱাৰ আৰু ক্ষমতাটো ল'বৰ কাৰণে কেৱল মাত্ৰ নিজৰ ক্ষমতাটো ল'বৰ কাৰণে যদি তেওঁলোকে যদি আজি জবৰদস্ত অসাংবিধানিকভাৱে যদি তেখেতসকলে কিছুমান কাৰ্যকাম কৰিব বিচাৰিছে আমি সেইটো আমি গৰিহণা দিছোঁ তেখেতসকলক তীব্ৰভাৱে তো আৰু এটা তেওঁলোকে কৈছে যে আমি জাতি চেতনাটো আজিহে কিয় জাগৃত হ'ল হাগ্ৰামাৰ নেতৃত্বত থকা বিপিএফ দলৰ বড়ো নেতাসকলৰ জাতীয় চেতনাটো কিয় আজিহে জাগৃত হ'ল আগতে ক'ত গৈছিল বিভিন্ন জাতি জনগোষ্ঠীক লৈ পেলাই অনাবুৰ মানুহক লৈ পেলাই তেওঁলোকে বিপিএফ চৰকাৰখন গঠন হৈছিল বিগত সময়ছোৱাত বিগত 15 বছৰে অনাবুৰসকলৰ ভোট লৈয়ে তেওঁলোকে মানে শাসনভাৰ মানে লৈছিল আজি তাৰিখত সেই অনাবুৰসকলক অবুৰৰ হাতত গুচি গ'ল ক্ষমতা হেৰিটো অবুৰক বিক্ৰী কৰিলে বুলি কোৱা কথাটো অত্যন্ত মানে অযুক্তিকৰ কথা তেতিয়াহ'লে মই এটা কুৱেশ্যন কৰিব বিচাৰিম তেওঁলোকক প্ৰশ্ন কৰিব বিচাৰিম যে এই বিপিএফত থকা বিভিন্ন জাতি জনগোষ্ঠীবিলাক বড়োৰ বাহিৰে অনাবুৰসকলৰ বিভিন্ন জাতি জনগোষ্ঠীবিলাকক তেওঁলোকে কেৱল মাত্ৰ ৰাজনৈতিক শাসন ব্যৱস্থা হাতত ৰাখিবৰ কাৰণে ক্ষমতাটো হাতত ৰাখিবৰ কাৰণে তেওঁলোকক গিনিপিগ হিচাপে ব্যৱহাৰ কৰিছিল নেকি তেখেতসকলক গিনিপিগ হিচাপে ব্যৱহাৰ কৰিছিল নেকি অবুৰসকলক আজি যে ইউপিপিএলে বা আপচোৱে অবুৰৰ হাতত ক্ষমতা প্ৰদান কৰিলে অবুৰৰ হাতত বিক্ৰী কৰিলে বুলি ক'ব বিচৰা কথাটো সেইটোৱে সূচাইছে মানে তেওঁলোকে ইয়াৰ উত্তৰ দিব লাগিব অনাবুৰসকল বিপিএফত থকা অনাবুৰসকলৰ যিটো মান মৰ্যাদা ৰাখি পেলাই তেওঁলোকে সততা ৰাখি পেলাই সংগঠন কৰি পেলাই দল কৰি পেলাই বিপিএফ দল কৰি পেলাই বিপিএফক 15 বছৰ শাসন ব্যৱস্থা হাতত দিয়াৰ পিছত তেওঁলোকক আজি অবুৰু বুলি পেলাই ঘৃণা কৰাটো কিমান যুক্তিসংগত বিপিএফৰ কাৰণে আৰু আমি সেইটো কথা তেখেতসকলক যিসকল বড়োসকলৰ বাহিৰে যিসকল অনাবুৰ বিপিএফত আছে তেওঁলোকক চালিজাৰি চাবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ যে তেখেতসকলৰ যদি দলত থাকিও যদি দলৰ মান মৰ্যাদা তেওঁলোকে পোৱা নাই জাতিগতভাৱে মানে কমিউনিটি হিচাপে যদি তেওঁলোকৰ মান মৰ্যাদা পোৱা নাই তেতিয়াহ'লে সেই দলত তেওঁলোকৰ কি নিৰাপত্তা আছে মই তেখেতসকলক অপেনভাৱে মুকলিকৈ আহ্বান জনাইছোঁ যে সকলোৱে এটা সুস্থিৰ চৰকাৰ গঠনৰ স্বাৰ্থত সুস্থিৰ সমাজ গঠনৰ স্বাৰ্থত সকলোৱে দলে দলে লগ হৈ আহি পেলাই ইউপিপিএলত যোগদান কৰকহি আমি ইউপিপিএলৰ দ্বাৰাই এখন ভাল চৰকাৰ এখন ভাল সমাজ আমি দিবলৈ যত্ন কৰিম সকলোকে সমভাৱে সম অধিকাৰ সম মৰ্যাদা দি পেলাই আমি সকলোৰে উন্নতিৰ কাৰণে সম উন্নয়নৰ কাৰণে আমি কাম কৰি যাম বুলি পেলাই আমি ইউপিপি দলে বদ্ধ কৰিব তো আজি এটা কথা ক'ব বিচাৰিছোঁ যে আজি বিপিএফ দলে তেওঁলোকৰ মানে স্থিতিটো জাহিৰ কৰিবৰ কাৰণে তেওঁলোকৰ দলৰ শ্ৰেষ্ঠতা প্ৰতিপূৰ্ণ কৰিবৰ কাৰণে এটা কাম কৰিব বিচাৰিছে হাগ্ৰামাৰ দিনাখন মানে আহ্বান জনাইছে প্ৰত্যেকজন বিপিএফৰ কৰ্মীৰ ঘৰে ঘৰে পতাকা দি মানে বিপিএফৰ নাঙলৰ পতাকাখন মানে উৰাবৰ কাৰণে তেখেতে মানে আহ্বান জনাইছে আৰু তেখেতে নিজেও মানে ঘৰত বিপিএফৰ পতাকাখন আমি ৰাখি থ'ম বুলি পেলাই তেওঁ মানে উৰাম বুলি পেলাই কৈছে তো আজি দেখিবলৈ পাইছোঁ আমাৰ গাঁওবিলাকত মানে 1% বিপিএফৰ মানুহে পতাকা উত্তোলন কৰা আমি দেখিবলৈ পোৱা নাই তেখেতসকলৰ লগতো ডাঙৰ ডাঙৰ মানুহ আছে
কোনোবা লেকচাৰাৰ আছে, কোনোবা প্ৰফেচাৰ আছে, কোনোবা মাষ্টাৰ আছে, কোনোবা সাহিত্যৰ লিডাৰ আছে, কোনোবা মানে বিভিন্ন দল সংগঠনৰ মানুহ আছে, ছাপোৰ্টত আছে। তো তেওঁলোকেও মানে ঘৰে ঘৰে মানে BPFৰ পতাকাটো উত্তোলন কৰি ল'ব নেকি? এইটো তেওঁলোকে ল'ব নোৱাৰে। তেওঁলোকৰ কাৰণে মান সন্মানৰ কথা আছে। তো সকলোকে তেওঁলোকক সাধাৰণভাৱে ছাপোৰ্ট কৰিলে তেওঁলোকৰ কৰ্মী বুলি ভাবি লোৱাটো তেওঁলোকৰ কাৰণে অত্যন্ত মানে দুৰ্ভাগ্যজনক হৈছে এতিয়া। তো সেইকাৰণে মই কৈছোঁ যে সকলো ৰাইজক অনুৰোধ কৰিছোঁ, এইবিলাক মানে আবুৱা মাৰা কথাৰে ভুল গৈ পেলাই যাতে ৰাইজে আজি BPF দলক যিটোভাৱে তিৰস্কাৰ কৰিছে, যিটোভাৱে মানে ত্যাগ কৰিছে, তো আজি এটা নতুন পৰিৱৰ্তনৰ স্বাৰ্থত, নতুন এটা মানে সুস্থিৰ সমাজ গঠনৰ স্বাৰ্থত তেওঁলোকে UPPলত যোগদান কৰক, মই সেইটো আহ্বান জনাইছোঁ। আৰু এটা কথা কৈছোঁ যে ইলেকশ্যনটো লকডাউন খোলাৰ পিছত যদি পৰ্যায়ক্ৰমে যদি এটা ভাল পৰিৱেশ আহে, তেতিয়া হয়তো লকডাউন খোলাৰ পিছত আমি ইলেকশ্যনটো পাতিবৰ কাৰণে আমি আহ্বান জনাম। আৰু ইয়াৰ লগতে এখন যাতে গণতান্ত্ৰিকভাৱে ভালভাৱে যাতে এটা মানে হেৰি হয়, ইলেকশ্যনটো হয়, তাৰ কাৰণে আমি আহ্বান জনাম। আৰু এটা কথা তেওঁলোকে ছ'চিয়েল মিডিয়াৰ জৰিয়তে, বিভিন্ন প্ৰেছ মিটৰ জৰিয়তে তেওঁলোকে এটা কথা ক'বলৈ বিচাৰিছে যে আইডিঅ'লজিকেল এটা মানে কমপ্লেক্স হৈছে বুলি পেলাই প্ৰমোদ বড়ো আৰু UG ব্ৰহ্মৰ মাজত এটা মানে কণ্ট্ৰাডিকশ্যন হৈছে বুলি পেলাই তেওঁলোকে ক'ব বিচাৰিছে। এইটো সম্পূৰ্ণ ভুৱা আৰু মিছা, মানুহক মিছগাইড কৰিব বিচাৰিছে। আমি আমাৰ পিতামহ UG ব্ৰহ্মক আমি সকলোৱে শ্ৰদ্ধা কৰোঁ। UPPলৰ দলৰ বুলি নহয়, সমগ্ৰ আমাৰ BTR অঞ্চলৰ বড়োসকলে বড়ো নেতা হিচাপে আৰু বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহসকলে তেখেতক সন্মান কৰে, আমি তেখেতক শ্ৰদ্ধা কৰোঁ। বডফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ পিছতেই আমি তেখেতক মানে শ্ৰদ্ধা কৰোঁ UG ব্ৰহ্মক। আৰু এই কাৰণেই শ্ৰদ্ধা কৰোঁ যে তেখেতৰ যিটো নেতৃত্ব, আজি তেখেতে নেতৃত্ব দি পেলাই UPPলক আজি ইমানলৈকে আনি দিছে। এটা ইয়াতে যিটো হাগ্ৰামাৰ নেতৃত্বত থকা যিটো হাগ্ৰামাৰ নেতৃত্বশীল শাসন ব্যৱস্থা, ইয়াৰ বিৰুদ্ধে একদম ষ্টাৰ্টিঙৰ পৰাই তেখেতে মাত মাতি আহিছে। আৰু তেখেতে বিভিন্ন সংকটৰ সময়তো এটা বিৰোধী স্থিতি লৈ পেলাই, ঠিক বিৰোধী নহয় বিপৰীত স্থিতি লৈ পেলাই এটা সুস্থিৰ সমাজ গঢ়াৰ স্বাৰ্থতে মাত মাতি আহিছে। আৰু জাতি হিচাপে বড়োসকলক জীয়াই থাকিবৰ কাৰণে, ইয়াত থকা বিভিন্ন জাতি জনগোষ্ঠীক মৰ্যাদা দিবৰ কাৰণে তেখেতৰ যিটো আপ্ৰাণ চেষ্টা, সেইটো আজি মানে সফলতাৰ দিশত আগবাঢ়ি গৈছে, একমাত্ৰ UG ব্ৰহ্ম ছাৰৰ নেতৃত্বত এই দলটোৱে আগবাঢ়ি যাবলৈ সক্ষম হৈছে। তো আমি সেইকাৰণে তেখেতক আমি শ্ৰদ্ধা কৰোঁ। তেখেতৰ প্ৰতি শ্ৰদ্ধা আমাৰ সদায় থাকিব, ভৱিষ্যতো থাকিব। আৰু তেখেতৰ আইডিঅ'লজি, যিটো আইডিঅ'লজি, আমি সেই আইডিঅ'লজিতে আমি চলি যাম। আজি BPFৰ যিটো আইডিঅ'লজি, আমি সেই আইডিঅ'লজিত নাই। তেখেতসকলৰ হৈছে দুৰ্নীতি কৰিব লাগে, কোটি কোটি টকা ৰাজহুৱা ধন সম্পত্তি মানে কৰাপশ্যন কৰি পেলাই মানে মদ মাংস জুৱা আদি বিভিন্ন হেৰিত মানে ব্যৱহাৰ কৰিব লাগে, মিছ ইউজ কৰিব লাগে পইচা। সেনেকুৱা আইডিঅ'লজিত আমি নাই। আমাৰ আইডিঅ'লজিটো হ'ল কি, এটা সমাজ পৰিৱৰ্তনৰ আইডিঅ'লজি আমি আছোঁ। আমি এখন সমাজ, সুস্থ সমাজ গঢ়িবৰ কাৰণে আমাৰ আইডিঅ'লজিটো হেৰি হৈ আছে। তো সেইকাৰণে মই মানে ৰাইজক অনুৰোধ জনাম যে এনেকুৱা এটা নিকৃষ্ট মানে কিছুমান পন্থা হাতত লৈ পেলাই নিজৰ পাৱাৰ আৰু হেৰিটো, নিজৰ ক্ষমতাটো ল'বৰ কাৰণে তেখেতসকলে যি আপ্ৰাণ চেষ্টা কৰিছে, তাক ৰাইজে তিৰস্কাৰ কৰক। আমিও তেখেতসকলক তীব্ৰ গৰিহণা দিছোঁ যে সাংবিধানিকভাৱে তেওঁলোকে কথাবিলাক কওক। আজি এই সাংবিধানিক কথাবিলাক UG ব্ৰহ্মই হওক, আমাৰ বিশ্বজিৎ দৈমাৰীয়ে হওক, প্ৰমীলা ৰাণী ব্ৰহ্মই হওক, চন্দন ব্ৰহ্মই হওক, তেওঁলোকে জানে। কেৱল মাত্ৰ তেওঁলোকৰ স্থিতিটো জাহিৰ কৰিবৰ কাৰণে, তেওঁলোকে যে কিবা এটা কৰি আছে এইটো জাহিৰ কৰিবৰ কাৰণে, হাগ্ৰামাক সন্তুষ্ট কৰিবৰ কাৰণে আজি বিশ্বজিৎ দৈমাৰীয়ে কিছুমান মিছা অযুক্তিকৰ যুক্তি দি পেলাই যিখিনি মানে অপ্ৰীতিকৰ মানে পৰিৱেশ সৃষ্টি কৰিব বিচাৰিছে বা কাৰোবাক মানে সমালোচনা কৰিব বিচাৰিছে, সেই কথাটোৱে আমি বুজি পাইছোঁ আৰু ৰাইজে বুজি পাইছে, ৰাইজে বুজি উঠিছে, হাগ্ৰামাই বুজি উঠা উচিত। কাৰণ অলপ আগতে কেইদিনমান আগত বিশ্বজিৎ দৈমাৰী ৰাজ্যসভাৰ টিকেটখন দিলে হাগ্ৰামাৰ নেতৃত্বত BPF আৰু BJPয়ে লগ লাগি পেলাই। তো তেখেতক সন্তুষ্ট কৰিব লাগে, ময়ো যে কিবা এটা কৰি আছোঁ, মই যে হাগ্ৰামাক বচাবৰ কাৰণে কিবা এটা কৰিছোঁ, সেইটো দেখাবৰ কাৰণে আজি বিশ্বজিৎ দৈমাৰীয়ে যিটো মানে অযুক্তিকৰ কিছুমান প্ৰেছ মিট মাতি পেলাই যিবিলাক যুক্তি দাঙি ধৰিছে,
সেইটো আৰু নাখাতে হাগ্ৰামে বুজি উঠা উচিত আজি চন্দন ব্ৰহ্ম একো কৰিব পৰা নাই কেবিনেটত থাকি পেলাই প্ৰমীলা ৰাণী ব্ৰহ্ম তেখেতৰ কেবিনেট এছাম গভৰ্ণমেণ্টৰ কেবিনেটত আছে তেখেতসকলে একো কৰিব নোৱাৰাৰ পিছত তেখেতসকলৰ ব্যৰ্থতাটো থাকিবৰ কাৰণে অন্য এটা দলক কোনো পাৱাৰ ফাংচন নোহোৱা এটা দলক মানে পাৱাৰ নোহোৱা দলক এটা মানে তেখেতসকলে দায় দিব বিচাৰিছে আমাৰতো আজি একো পাৱাৰ নাই আমাৰ হাতত কোনো এমএলএ নাই কোনো মানে মিনিষ্টাৰ নাই এমপি নাই ইএম নাই তো তেনেকুৱা এটা দলক তেওঁলোকে বদনাম দিব বিচাৰিছে যে আমি বোলে মানে সেই বিটিডিৰ যিমান শাসন ব্যৱস্থা অবোৰৰ হাতত গতাই দিম অনাবোৰৰ হাতত আমি গতাই দিম তেনেকুৱা ধৰণৰ কথাবিলাক যুক্তিবিলাক ছ'চিয়েল মিডিয়াৰ জৰিয়তে হওক বা বিভিন্ন প্ৰেছ মিটৰ জৰিয়তে হওক তেওঁলোকে দাঙি ধৰিব বিচাৰিছে তো সেইকাৰণে আমি তীব্ৰ প্ৰতিবাদ কৰিছোঁ ৰাইজক আমি সাৱধান কৰি দিছোঁ সজাগ কৰি দিছোঁ যাতে তেওঁলোকৰ ভুল যোৱা মিঠা কথা যাতে ভুল নাযায় আৰু ৰাইজে সাৱধান হওক ৰাইজে এতিয়া আৰু মূৰ্খ হৈ থকা নাই মানুহক মূৰ্খ বনাবৰ কাৰণে কিছুমান ডাঙৰ ডাঙৰ কথাৰে জবৰদস্তি ফালি পেলাই ইটোৱেই হ'ব লাগে ইটোৱেই যুক্তি হয় ইটোৱেই আইন হয় বুলি ক'ব বিচৰা কথাটো দিছোঁ যিটো মানে কথাটো আমি বুজি উঠিছোঁ এজন সাধাৰণ মানুহক বুজি উঠিছে তো আজি বিটিচিত ইলেকশ্যন মানে তাৰিখ ঘোষণা হৈ গ'ল ঘোষণা হৈ যোৱাটো পাতিব পৰা নাই বিভিন্ন ক্ৰাইচিছৰ কাৰণে মডেল অফ কণ্ডাক্ট মানে লাগি আছে লাগি থকাৰ পিছত মই পৰহিও কৈছোঁ যে এজন মডেল কোড অফ কণ্ডাক্ট লাগি থকাৰ পিছত এজন কেণ্ডিডেট হিচাপে নমিনেশ্যন দিয়াৰ পিছত তেখেতে নমিনেটেড মানে একচেপ্ট হোৱাৰ পিছত কেণ্ডিডেট হিচাপে তেখেতক স্বীকৃতি দিয়াৰ পিছতো তেওঁ পাৱাৰটো লৈ পেলাই কোনখন ফাইলত চহী কৰিব বিচাৰিছে কি যুক্তিত চহী কৰিব বিচাৰিছে এজন মানে কেণ্ডিডেটে য'ত মানে নমিনেশ্যন ছাবমিট হৈ গ'ল মডেল কোড অফ কণ্ডাক্ট লাগি আছে তেওঁ ইমান পাৱাৰটো কিয় বিচাৰিছে য'ত অযুক্তিকৰ কোনো পাৱাৰে তাত থাকে মানে মডেল অফ কোড অফ কণ্ডাক্ট লাগি থকাৰ পিছত কোনো মানে পাৱাৰে নাখাতে কোনো কামেই কৰিব নোৱাৰে তাৰ পিছতো মানে পাৱাৰ বিচৰা কামটো কি সূচাইছে তাৰমানে তেওঁলোকৰ কৰ্মীসকলৰ যাতে ভাগি নপৰে তেওঁলোকৰ যিখিনি গ্ৰাছৰুট লেভেলত থকা কৰ্মীসকলে যাতে মানসিকভাৱে ভাগি নপৰে সেইটো এটা সন্তুষ্টিৰ কাৰণে তেওঁলোকক পাৱাৰটো বিচাৰিছে কিন্তু আজিৰ তাৰিখত মই তেখেত এই কৰ্মীসকলকো অনুৰোধ জনাইছোঁ যে আহ্বান জনাইছোঁ তেওঁলোকে আৰু এই মানে হাৰিবলৈ গৈ থকা মানে ডুবন্ত নাৱত নগৈ পেলাই আমাৰ লগত আহক আমাৰ লগত যোগাযোগ কৰক আমি সকলোকে আহ্বান জনাইছোঁ আমি তেখেতসকলক সমমৰ্যাদা সম্পন্নভাৱে একচেপ্ট কৰিম তেখেতসকলক যিখিনি সন্মান লাগে যিখিনি মৰ্যাদা লাগে যিখিনি পদবী মৰ্যাদা লাগে আমি সকলোকে দি পেলাই যাতে আমি একেলগে আগবঢ়াই লৈ যাব পাৰোঁ তাৰ কাৰণে আমি কাম কৰিম আৰু তেখেতসকলক আহ্বান জনাইছোঁ যাতে মাননীয় বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াক মই ছাৰক অনুৰোধ জনাম তেখেতে যাতে কিছুমান অযুক্তিকৰ যুক্তি দাঙি ধৰিবলৈ বিভ্ৰান্তি সৃষ্টি নকৰে তেখেতক আমি সন্মান জনাম তেখেতে জাতিৰ কাৰণে যথেষ্ট কণ্ট্ৰিবিউশ্যন তেখেতৰ আছে আমিও বুজি পাওঁ সেই সন্মানটো যাতে তেওঁ লাঘৱ নকৰে